তো হেল্ল' গাইজ তো গাইজ আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি এটা অন্য ভিডিঅ' লৈ মই যে আছে তো এই ধুনীয়া পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বাৰু কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ যে আমাৰ মৰমৰ হিয়াৰামঠু জুবিন দা বৰ্তমান অসুস্থ হৈ আছে আৰু গতিকে তেওঁ যেন আমাৰ মাজলৈ সোনকালে ঘূৰি আহে আৰু যেন এনেকৈ মঞ্চ কপোৱা গীত গাই আমাক সাহস দি থাকে গতিকে তাৰ বাবে আমাৰ JS5 চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৱে জুবিন দাৰ কল্যাণ আৰু সুআৰোগ্য কামনা কৰিলোঁ তো গাইজ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ সকলোৱে কৈ আছে যে ভোডাফোন বন্ধ হ'ব কিন্তু এই ভোডাফোন বন্ধ হোৱাৰ ফলত কিমান ডাঙৰ প্ৰব্লেম হ'ব পাৰে তাকে আজি মই আপোনালোকৰ সন্মুখত ক'বলৈ চেষ্টা কৰিম তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইজ মই ভাবোঁ যে এই কোম্পানীটো বন্ধ হোৱাৰ ফলত আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম সৃষ্টি হ'ব সেই প্ৰব্লেমটোৱে হৈছে নিবনুৱা সমস্যা কাৰণ চাওক এই কোম্পানীটোত যিবিলাক নিবনুৱা আছে সেইবিলাক নিৰ্ভৰশীল হৈ আছিল অকল কোম্পানীটোৰ ওপৰত তেওঁলোকৰ ঘৰৰ সংসাৰ চলিছিল অকল সেই কোম্পানীটোৰ পৰা পোৱা টকাৰে যদি কিবা কাৰণ নহয় এই কোম্পানীটো বন্ধ হোৱাৰ পথতে আছে যদি বন্ধ হৈ যায় তেতিয়াহ'লে এই নিবনুৱাসকল ক'ত যাব তেওঁলোক কি কাম কৰিব গতিকে মই ভাবোঁ এইটো এটা ডাঙৰ প্ৰব্লেম হ'ব এই ভোডাফোন কোম্পানীটো বন্ধ হ'লে ইয়াত আৰু এটা সমস্যা হ'ব পাৰে আৰু সেই যদি সমস্যাটো হয় আমাৰ সকলোৰে বাবে হ'ব তো গাইজ সেই সমস্যাটো হৈছে যে মাৰ্কেটত এটা কম্পিটিশ্যন থাকিব লাগে যে কোম্পানীবোৰে কাক কিমান অফাৰ দিছে বা কিমান অফাৰ দিছে বা গ্ৰাহকক সন্তুষ্ট কৰিব পাৰিছেনে নাই তেনেকুৱা এটা কম্পিটিশ্যন থাকিব লাগে আৰু যিটো আমাৰ এতিয়া ইণ্ডিয়াত নোহোৱা হৈছে কাৰণ বৰ্তমান আমাৰ চিম আছিল ভোডাফোন এয়াৰটেল আৰু জিঅ' ভোডাফোন যাওঁ অৱস্থা লগাইছে আৰু এতিয়া থাকিল কি এয়াৰটেল আৰু জিঅ' এয়াৰটেলৰ বৰ্তমান লছত ডুবি আছে আৰু জিঅ'টো বৰ্তমান মালিকেই হৈছে আৰু যদি কিবা কাৰণত যদি এয়াৰটেলো যায় তেতিয়াতো অকল কি থাকিব জিঅ' থাকিব আৰু জিঅ' যদি কৈ দিয়ে তেতিয়া যে আমি 3 দিনত 300 টকা দিব লাগিব আৰু ডেইলি 1 GB নেট এনেকৈ ক'লে কেনেকৈ হ'ব তো গাইজ তেনেকুৱা হ'ব পাৰে আৰু ইমান সহজে নহয় সেনেকুৱা হ'ব পাৰে তো গাইজ আপোনালোকৰ যদি কিবা মতামত যদি আছে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব আৰু মোৰ কিবা ভুলো হ'ব পাৰে যদি ভুল হৈছে মোক প্লিজ ক্ষমা কৰি দিব আৰু মোৰ যিখিনি মনৰ কথা আছে সেই মনৰ কথাখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো গাইজ ভাল পালে প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো আজিলৈ ইমানে তিলেন ডাটা বাই বাই অ' গাইজ ৰ'ব মই এটা কথা ভাবছোঁ ৰ'ব মই ক'লোঁ নেকি এটা কোম্পানী JS কোম্পানী বুলি ঠিকে আছে নাই এই নামচা কৰিলোঁ প্লিজ শ্বেয়াৰ কৰিব আৰু ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কিবা কৰিব মুঠতে JS5 চেনেলটো প্লিজ ছাপোৰ্ট কৰি থাকিব আজিলৈ মই তিলেন ডাটা বাই বাই ফাল্টু কৰিছোঁ দিয়ক এনে তামচা খুলোঁ কোম্পানী